নমস্কাৰ প্ৰথমে আপোনালোকৰ নিউজ চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই চিমেণ্ট চাপৰি এডিঅ' চাৰ্কুল কৃষকৰ কাৰণে আপোনালোকে গোটেই বতৰা কঢ়িয়াই আনিবলৈ অহাৰ কাৰণে এতিয়া আপোনালোকে যিটো প্ৰশ্ন সুধিছে আমাৰ ধেমাজি কৃষি বিভাগৰ অন্তৰ্গত আমাৰ চিমেণ্ট চাপৰি এডিঅ' চাৰ্কুল অৰ্থাৎ কৃষি চক্ৰত আমি 100 হেক্টৰ NFSM ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছন আঁচনিৰ অধীনত আমি ধান খেতি কৰিবলৈ লৈছোঁ এই ধান খেতি আমি চংকং জিপি আৰু মিছামাৰ জিপি আমাৰ অন্তৰ্ভুক্ত হৈ আছে 100 হেক্টৰটো গতিকে এই ধানত আমি ৰঞ্জিত চাহবানৰ ধানৰ জাত দিছিলোঁ আৰু এই ধানটো কৰিলে বিঘাই প্ৰতি মানে যদি আমাৰ নিয়মত কৰে 25 মোনৰ তলত নহয় ওপৰত হ'ব তলত নহয় গতিকে এই খেতিটো কৰিলে ৰাইজে মানে উপকৃত হ'ব পাৰিব অৰ্থনৈতিকভাৱে এতিয়া যে আজি ই অঞ্চলৰ মাটিবোৰত যিকোনো 25 মোনকে আমি লোকেল খেতিবিলাক নাপাওঁ ইয়াৰ কিছুমান টেকনিক্যাল থাকিব পাৰে তাৰ বিষয়ে কি কয় আপুনি ক'ব পাৰিব নেকি আমাৰ এইটো হ'ল HYV ধানৰ জাত অধিক উন্নতক্ষম ধানৰ জাত এই ধানটোৰ কৰিলে আমাৰ লোকেল ধানতকৈ সুবিধা হয় কি এই ধানটোৰ কষ্টটো বেছি ঘন গতিকে ইয়াৰ প্ৰডাকশ্যনটো বেছি হয় আৰু ই কিছুমান মানে থিয় হৈ থাকিব পৰা ক্ষমতাটো আছে পৰি নাযায় গতিকে আমাৰ লাষ্টত উৎপাদনৰ ক্ষেত্ৰত সেইটোৰ পৰা আমি মানে ৰেহাই পাওঁ লছ নহয় তো হেৰি হয় আৰু এই ধানটোৰ পুলি পোখা দিয়া ক্ষমতাটো বেছি পুলি পোখা ক্ষমতা বেছি দিয়াৰ কাৰণে উৎপাদনটো বেছি হয়গৈ গতিকে আমাৰ নিয়মত যদি কৰে শাৰীবদ্ধ পদ্ধতি প্ৰণালীত তেতিয়া আমাৰ ধানখিনি যিখিনি পৰিচৰ্যা কৰাত সুবিধা হয় গতিকে পৰিচৰ্যা কৰিব পাৰিলে সময়মতে সাৰ পানী বীজ ঔষধ পাতি সকলো দিব পাৰিলে মানে উৎপাদনটো ভাল পোৱা যায় আৰু এইটো বহু আমাৰ এই অঞ্চলত খেতিবিলাক বহুত আজি বেমাৰ লাগিছে এইটো বেমাৰৰ বিষয়ে আপুনি ক'ব পাৰিব নেকি বেমাৰ মানে এইটো বেমাৰটো বহুত লাগিছে বিশেষকৈ বানপানী এলেকাত যিবিলাক আমাৰ দলনি এৰিয়া তাৰ কিনাৰত চহৰা পোক লাগিছে তাৰপিছতে পানী শুকাই যোৱাৰ লগতে আমাৰ যিটো কেঁচুৱাম পোকটো লাগিছে টোপলি কটা পোকটো সেইখিনি লাগিছে আৰু লগতে মজা খোৱা পোক লাগিছে এই পোকখিনি আমাৰ এই অঞ্চলত প্ৰায় থাকিয়ে যায় আৰু বছৰি মানে দেখা দিয়ে গতিকে আমি প্ৰথমে কম পৰিমাণে আক্ৰমণ হ'লে আমি IPM পদ্ধতি অৰ্থাৎ সংহত পদ্ধতি আমি পোক পৰুৱা নিয়ন্ত্ৰণৰ পদ্ধতিত আমি কৃষকক জাৰ্মানী বন জেং ৰবাবটেঙা তাৰপিছত ছাগলী গু এইবিলাক আমি ঘৰুৱা শাকখিনি প্ৰথম কৰিবলৈ কওঁ এইখিনিত যদি আমাৰ ইকনমিক থাৰ্ছ অৰ্থাৎ অৰ্থনৈতিকভাৱে ক্ষতি হোৱাত যদি আমি দেখোঁ তেতিয়া মানে আমি কেমিকেল ঔষধ প্ৰয়োগ কৰিবলৈ আমি কৃষকক পৰামৰ্শ দিওঁ গতিকে আমি এতিয়া ইয়াত সেই ৰাইজক প্ৰথমে সংহত পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি ৰাইজক অৱগত কৰিছোঁ তাৰপিছত যদি নহয় ইকনমিক থাৰ্ছৰ লেভেলৰ ক্ষতি যদি বেছিকৈ গুচি যায় তেতিয়া আমি কেমিকেল ঔষধ প্ৰয়োগ কৰিবলৈ ৰাইজক পৰামৰ্শ আগবঢ়াম আৰু এই খেতিটো সব ৰাইজক সুবিধা দিয়া হয় নেকি এই খেতিটোত সকলোৱে সুবিধা নাপায় কাৰণ আমাৰ চাওক আমি এতিয়া এই খেতিটোত 200জন কৃষককে আমি সামৰি ল'ব পাৰিছোঁ কাৰণ চাওক 100 হেক্টৰ খেতিয়কৰ মানে আধা হেক্টৰ হ'লে 200জন কৃষক সামৰিব কিন্তু আমাৰ এতিয়া বৃহৎ এটা অঞ্চল এটা এডিঅ' চাৰ্কুলত 4টা পঞ্চায়ত আছে চিমেণ্ট চাপৰি এডিঅ' চাৰ্কুলত চংকং পঞ্চায়ত মিছামাৰ পঞ্চায়ত চিমেণ্ট চাপৰি পঞ্চায়ত আৰু ডেকাবন পঞ্চায়ত সামৰি আছে গতিকে আমি এই সকলোকে সামৰি লোৱাটো সম্ভৱ নহয় গতিকে আমি বচা প্ৰগ্ৰেছিভ কৃষকক সামৰি আমি এই আঁচনিটো দিওঁ NFSM ন NFSM আন্ধাৰত ন NSFSM আন্ধাৰত এই চংকং জিপিৰ আন্ধাৰত কিমান হেক্টৰ বিঘা এই প্ৰদৰ্শনীমূলক খেতি কৰা হৈছে এইটোতো আমাৰ এই এৰিয়াটোত 100 বিঘা এইটো 100 হেক্টৰ মানে প্ৰজেক্ট লৈছে মই ব্যক্তিগতভাৱে 52 কৰিছোঁ তেওঁলোকে ৰঞ্জিত আৰু বাহাদুৰ ধান দিছিলে আৰু কেবিকেৰ পৰা অলপ ধান দিছিলে মানে এইটো মাছুৰি বুলি চাপৰ জাতৰ আৰু মই নিজস্বভাৱে 10 বিঘা আকৌ কিবা কৰিছোঁ 10 বিঘা নহ'ব আৰু 8 বিঘামান ব্লেক ৰাইচ কৰিছোঁ আৰু এইটো তেওঁলোকে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ পৰা ফুল ছাপোৰ্ট দিছে আমাক টেকনিকেলি এণ্ড মেণ্টেলিও ছাপোৰ্ট দিছে আমি এই বছৰ প্ৰথমবাৰ মই 52 বিঘাৰ ভিতৰত 42 বিঘাছ আমি লাইন চুইং কৰিছোঁ মানে মইতো এতিয়া 2016ৰ পৰা 2006ৰ পৰা কৰি আছোঁ মোৰ 2006ৰ পৰা এই চিষ্টেমত কৰি আছোঁ মানে এইটোতো যদি ভালকৈ কৰা হয় আমিতো প্ৰায় 25 মোন পামেই আমাৰ পথাৰবিলাকত
যদি আমি কিবা হয় ভালকৈ ইণ্টাৰকালচাৰ কৰা হয়, নিৰণি কৰা হয় আৰু সাৰবিলাক যদি দিয়া হয় তেনেহ'লে আমিতো 25 মোন পাবলৈ সক্ষম হয় উন্নত জাতৰ যিবিলাক বীজ আছে এইবিলাকৰ পৰা। এইটো যিকোনো মাটিত কৰা হয় না নহয়? এইটোতো আমি কিমান ক'ব নোৱাৰিম, কিন্তু আমাৰ মাটিবিলাকৰ কাৰণে ৰঞ্জিত আৰু বাহাদুৰটো ভাল আৰু এইটো লাইনত, আৰু মাচুৰিটো ভাল। আমি কেবিকে অলপমান ধান দিছিলে মাচুৰিৰ। খেতিৰ পৰা যে খেতিক লৈ আপুনি ৰাইজক কি ক'ব খোজে যে এইটো খেতি লৈ? নাই, আমিতো খেতি কৰি পেলাই এতিয়া চাওক আমাৰ ইকনমিতে এনেকুৱা হৈছে যে আমি কি হৈছে যিমান টকাৰ যদি আজি 50,000 টকা যদি মানুহ এজনে 5টা ফেমিলি থকা মানুহ এজনে উপাৰ্জন কৰিলে তেওঁৰ মানে কিন্তু বছৰত মানে কি হয় 1 লাখ টকাই সাঁচিবলৈ অসুবিধা হৈছে। যিটো মানি ইনফ্লেশ্যন হৈছে, যদি টকাৰ যিটো ইনফ্লেশ্যন ঘটিছে আমাৰ ইণ্ডিয়াত, এই ইনফ্লেশ্যনৰ পৰা মানে কিবা হৈছে। এইকাৰণে আমি যিমান আউটপুট মানে ইকনমিটো আউটপুট যায় এইটো আমি বেকআপ দিব লাগিব, তেতিয়াই হ'ব। তাৰ কাৰণে কি কৰিব লাগে, আমাৰ যিবিলাক মিনিমাম নিডছৰ বস্তুবিলাক আমাৰ ঘৰতে প্ৰডাকশ্যন কৰিব লাগে। আৰু এতিয়া আমাৰ এৰিয়াবিলাকত আমাৰ খিলঞ্জীয়া মানুহবিলাকত যথেষ্ট পৰিমাণে মাটি আছে, মূলধন হিচাপে কেপিটেল হিচাপে আছে, কিন্তু আমি যদি আমাৰ যুৱচামে এইটো অলপ গুৰুত্ব দি পেলাই আগবঢ়াই যায় তেনেহ'লে খুব ভাল হ'ব। दिनै बे संगं ओनसोलाव जिहेतु खेथि जिहेतु दानि मुगानि जिहेतु गोदान मुगानि गोदान खेथि मावनानै आरो नोंथाङा बेसे बोसोरनिफ्राय मावदों आरो माबायदि पद्धति बेखौ मावनाय जादों, माबायदि टेकनिकै मावनाय जादों, बेनि सायाव नोंथाङा मा बुंगोन? खुलुमबाय, आंनि नामा मुस्रि दनेश्वर बसुमतारी। आङो नैबे एग्रिकालचार डिपार्टमेन्टआव जायनाखि अनसुंथाइ हरबाय थायो जोलैनिफ्राय बायदिसिनानिफ्राय होबाय थानाया, आं मावनाया 2012 सननिफ्राय मावगासिनो दं दासिमबो। सिगाङाव जोंनि आफामोन जायनाखि मावोमोन माइसालि माइ, बैसोर माइसालि माइफोरखौ मावनायाव प्रडाक्शना जोबोद खममोन। बैसोरो बिगायाव मा होनो बिगासेयाव 15 मन ओरैनो 13 मन बिदि गाहामल' जायोमोन। नै दा जायनाखि जों दा एग्रिकालचार डिपार्टमेन्टनिफ्राय होदों NFSM आन्डाराव होनाया रनजित साबवान, बे रनजित साबवाना बिगासेयाव 25 मन थाङो जोंनि बेयाव। गोदोथ' जोंनि गोदोनि पुरुना मानसिफ्रा फ्रायानो जोंनि लकेल माइखौ गायोमोन। लकेल माइआ प्रडाक्शना खम जायोमोन। बिनिखायनो दा जोंनि लाइमोन बैसोफ्रा जेसेबांनाखि खेथि मावनो गोसो जादों बैसोर बिथांमोनाबो रनजित साबवानखौ गायनांगौ। रनजित साबवाना ओरैबायदि जोंनिया संखं हालामाव गोबाव समसिम दै लोमनानै थायो। जायनाखि रनजित साबवान, बै रनजित साबवाना 14 दिन 15 दिनसिम कन्टिनिउ लोमना थाबाबो थैया जोंनि रनजित साबवाना दानिया। जायनाखि माइसालिफ्रा जेनेबा थियामुख्रि जाङिया बैसोरो मा होनो बिदिया 10 दिन बा 8 दिन बिदि लोमबानो थैयोमोन। जायनाखि रनजित साबवाना थैया, 14 दिन 15 दिन 16 दिन गाहामसिम लोमबाबो जेबो खालामनो हाया। बिनि जायनाखि बिफाङा थाग्रासिन जायो आरो रनजित साबवाना लेमा हानोबो मोजां जायो, प्रडाक्शनाबो बारा जायो। ओंखायनो जायनाखि जोंनि हालामनि मानसिफ्रा जेसेबांनाखि गायनो गोसो रनजित साबवानखौ गायजायो। आरो बेजों लोगोसे दा जोंनि डिपार्टमेन्टआव एग्रिकालचार डिपार्टमेन्टआव गोबां अनसुंथाइ होदों। माबायदि अनसुंथाइ होयो होनना बुङोब्ला जोलैनिफ्राय बायदिसिना दा रबिसनिफ्रायबो गोबां जोलै फैयो। बिथांमोनजों जुगाजुग लानांगौ, बिथांमोनजों खबर लानांगौ, मा नांगौ मा नाङा। बिनिखायनो आं खावलायोदि जायनाखि लाइमोन बैसो जोंनि मावनो गोसो जानायफोरा एग्रिकालचाराव थांनानै जुगाजुग खालामनांगौ। जोंनि सिमोनसापुरि हालामनिनो जोंहा सार दङ, डक्टर सार, बिथांनावबो जुगाजुग लानानै मा फैदों मा फैयाखै बिथांखौबो जुगाजुग लानानै खबर लानो हायो। मा मोन्दों मा मोनाखै बेखौ खबर लानो हायो आरोखि। बेयाव गोबां जुब जुब अखा हानाय दैबानानि गेजेरजों दा गोबां जोंनि खेथिफ्राव एम्फौ नांदों। बिनि माबाफोर राहा दं नामा जे हमथानो हायाखै दा? जेनेबा बे माबायाव राहाया बेनोल'दि जोंहा एग्रिकालचार डिपार्टमेन्टनिफ्राय गोदोथ' केमिकेल मुलि होयोमोन। दा केमिकेल मुलि होआलासिनो ओरैनो थांनाय समाव केमिकेल जा होबाय नै दानि दिनाव केमिकेलनि नंला, केमिकेल दिनखौ बाद दोननानै दा ओरैनो जोंहा
फ्राय खालामनाया जार्मन माबा हाग्राखौ थुयो बेनिफ्राय सिबिं सेरेब होनो सिबिं सेरेबखौ होयो ओमफ्राय बेजों लोगोसे जुमब्रा दं जुमब्रा फिथाइ नारें जुमब्रा बै नारें जुमब्राखौ हानानै गारना होयो बैजोंबो आंनि दुब्लियावबो जादोंमोन बे बुस्थुआ बिदि जानायाव बे बुस्थुखौ नुदों खारदों बेजोंबो बेनिफ्राय फ्रायानो जोंनिया गोसो होनो गोनां माबाया नोजोर होनो गोनाङा टि टाइपनि जोंहा माइखौ गायखांनाय लोगो लोगोनो टि टाइपनि माबायाव माइ थिलियाव होना दोननांगौ बेनो आरो बेजोंबो बेयाव जायनाखि एम्फौ एनला बानायफ्रा बै टि टाइपआव दाउ बायदिसिनाफोर फायो बै टि टाइपआव दाउ बानानै माइयाव जायनाखि एम्फौ एनला थानायफोरखौ बे माबाया दाउफ्रा जायो आरोखि আপুনি এতিয়া এইটো চংকং অঞ্চলৰ যিহেতু 100 হেক্টৰ বিঘা যে NSF পিচিম যি আণ্ডাৰত খেতি কৰা খেতিটো চাই আপুনি কেনেকুৱা লাগিছে আচ্ছা আমাৰ এইটো NFSMৰ CSBD মানে ক্ৰপিং ছিষ্টেম বেছড ডেমনষ্ট্ৰেশ্যনৰ এইটো 100 হেক্টৰ প্লট এটা চমকং জিপিত আমি কৰিব ষ্টাৰ্ট দিছোঁ মোৰ এই প্ৰথম অভিজ্ঞতা চাকৰি জীৱনৰ আহি দেখি ইয়াত মই কৃষকসকলে বহুত কৃতজ্ঞ আৰু ইয়াত ইমান ধুনীয়াকৈ লাইন চুইং কৰিছে মই 100 হেক্টৰত যে এনেকৈ কৰিব পাৰি মই প্ৰথমবাৰ দেখিছোঁ আৰু সেইকাৰণে বহুত ভাল লাগিছে আৰু আপুনি এতিয়া এই খেতি কৰা মানুহবিলাকক কি উৎসাহ দিব খোজে যে আচ্ছা চমকঙততো বহুত বানপানী হৈছে চবেই গম পাইছে আৰু সেইকাৰণে কৃষকসকলে যে ইমানখিনি মানে উৎসাহেৰে কৰিব পাৰিছে সেইখিনি দেখিয়ে বহুত ভাল লাগিছে আৰু মই চবকে ক'ব বিচাৰিছোঁ যে মানে এতিয়া নেচাৰেল কেলেমিটি ফ্লাডৰ কাৰণেতো কি কৰিব পৰা যায় সেইটোৱে কিন্তু যিমান দূৰ পাৰে তেওঁলোকে নিজৰ মনত উৎসাহ ৰাখিব লাগিব আৰু ভালমতে কৃষি ক্ষেত্ৰ কৰি যাব লাগে